মেঘ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে অতি সুন্দৰ হ'ব। পৰিয়াল গোটেই দিনজুৰি পাৰিবাৰিক সুখ ভোগ কৰিবলৈ সক্ষম হ'ব। বিত্ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব তথা অতিৰিক্ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত যথেষ্ট ভাল কৰিব পাৰিব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা অনুকূল দিন হ'ব। স্বাস্থ্য আপোনাৰ শাৰীৰিক সুস্থতা অটুট থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী সাফল্য বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবেও ই এটা উন্নত দিন ৰূপে গণ্য হ'ব। বিশেষ দিনটো অশ্বিনী আৰু কৃতিকা নক্ষত্ৰতকৈ ভৰণী নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। বৃষ ৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক অনুকূল দিন হ'ব। পৰিয়াল পাৰিবাৰিক সুখ অব্যাহত থাকিব। জ্যেষ্ঠ ভাতৃ ভগ্নী সম্বন্ধীয় আনন্দ লাভ কৰিব। বিত্ত আৰ্থিক উন্নতি লাভ কৰিব তথা অতিৰিক্ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এক বিশেষ আনন্দদায়ক দিন হ'ব। স্বাস্থ্য শাৰীৰিক সুস্থতা অব্যাহত থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি পাব। ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব। বিশেষ কৃতিকা আৰু মৃগশিৰা নক্ষত্ৰতকৈ ৰোহিণী নক্ষত্ৰৰ লোকসকলৰ বাবে দিনটো অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মিথুন ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে শুভ নহ'ব। পৰিয়াল আপুনি আপোনাৰ পিতৃ অথবা পৰিয়ালৰ আন কোনো ব্যক্তি সম্বন্ধীয় সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। ভ্ৰমণকালত আপুনি কোনো সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিত্তীয় বিষয়ক কোনো বাধা তথা অপ্ৰত্যাশিত সমস্যা আহিব পাৰে। শিক্ষা শিক্ষাৰ্থীসকলে আশা কৰা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে দিনটো সুবিধাজনক নহ'ব। স্বাস্থ্য আশা কৰা অনুসৰি নাথাকিব পাৰে। বৃত্তি আপোনাৰ কৰ্মক্ষেত্ৰ সম্বন্ধীয় কোনো চাপ থাকিব পাৰে। ব্যৱসায়ীসকলৰ লেনদেনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষ মৃগশিৰাৰ তুলনাত আৰ্দ্ৰ আৰু পূৰ্ণবসু নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কৰ্কট ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে এক চাপপূৰ্ণ দিন হ'ব। পৰিয়াল সম্বন্ধীয় সমস্যাৰ বাবে মনত উদ্বিগ্নতা থাকিব। বিত্তীয় বিষয়ক চাপ থাকিব। উপাৰ্জন বাধাগ্ৰস্ত হ'ব পাৰে। আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ সামৰ্থ্য অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম এই প্ৰেমিক প্ৰেমিকাসকলৰ বাবে সুবিধাজনক দিন নহ'ব। স্বাস্থ্য কোনো স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি পেছাদাৰীসকলৰ কৰ্মক্ষেত্ৰত কোনো অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হ'ব লাগিব পাৰে। ব্যৱসায়ীসকলে তেওঁলোকৰ ব্যৱসায়িক ভ্ৰমণত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। সিংহ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে এক অনুকূল দিন হ'ব। পৰিয়াল গোটেই দিনজুৰি পাৰিবাৰিক সুখ ভোগ কৰিবলৈ সক্ষম হ'ব। বিত্ত আৰ্থিক উন্নতি লাভ কৰিব। ব্যৱসায়ত অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ই এটা আনন্দদায়ক দিন হ'ব। স্বাস্থ্য আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। বৃত্তি আপোনাৰ পেছাদাৰী স্থিতি বৃদ্ধি পাব। ব্যৱসায়ীসকলে ব্যৱসায়িক উন্নতি লাভ কৰিব। ব্যৱসায়ৰ সম্প্ৰসাৰণ হ'ব। বিশেষ দিনটো মঘা আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰতকৈ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কন্যা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে যথেষ্ট শুভ হ'ব। পৰিয়াল গোটেই দিনজুৰি পাৰিবাৰিক সুখ উপভোগ কৰিবলৈ সক্ষম হ'ব। পিতৃ সম্বন্ধীয় কোনো কথাই আনন্দ দিব। বিত্ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। আপুনি নিজকে ঋণৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ'ব। শিক্ষা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল কৰিব পাৰিব। প্ৰেম দিনটো প্ৰেমিক প্ৰেমিকাসকলৰ বাবে অনুকূল হ'ব। স্বাস্থ্য আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। বৃত্তি পেছাদাৰী জীৱনত উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ সম্ভাৱনা থাকিব। বিশেষ উত্তৰ ফাল্গুনী আৰু চিত্ৰা নক্ষত্ৰতকৈ হস্তা নক্ষত্ৰৰ লোকসকলৰ বাবে দিনটো অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। তুলা ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে আনন্দদায়ক নহ'ব। পৰিয়াল আপুনি পৰিবাৰ সন্তান অথবা পৰিয়ালৰ আন কোনো ব্যক্তি সম্বন্ধীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে।
বিত্ত আৰ্থিক ক্ষতি অথবা অতিৰিক্ত ব্যয় হোৱাৰ আশংকা থাকিব। সতৰ্ক নহ'লে আৰ্থিক লেনদেনত লোকচানৰ সন্মুখীন হ'ব লাগিব। শিক্ষাৰ্থীসকলে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেম আপোনাৰ প্ৰিয়জনৰ সৈতে কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। বৃত্তি আপোনাৰ পেছাদাৰী জীৱন সম্বন্ধীয় কোনো চাপ থাকিব পাৰে। ব্যৱসায়ীসকলৰ বাবে দিনটো বিশেষ অনুকূল নহ'ব। বিশেষ চিত্ৰাৰ তুলনাত স্বাতী আৰু বিশাখা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। বৃশ্চিক ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে চাপপূৰ্ণ হ'ব। পৰিয়াল মাতৃ অথবা কোনো পাৰিবাৰিক সমস্যা সম্বন্ধীয় উদ্বেগতা থাকিব পাৰে। বৃত্ত ভূমি সম্পত্তি অথবা আৰ্থিক বিষয়ক চাপ আহি পৰিব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ পঢ়া শুনাত মনোযোগ দিব নোৱাৰিব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই এটা বিশেষ অনুকূল দিন নহ'ব। স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাই গা কৰি উঠিব পাৰে। বৃত্তি পেছাদাৰীসকলৰ বাবে ই এক চাপপূৰ্ণ দিন হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলে সংগ্ৰাম কৰিব লগা হ'ব পাৰে। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। ধনু ৰাশি সামগ্ৰিকভাৱে ই আপোনাৰ বাবে এক অনুকূল দিন হ'ব। পৰিয়াল আপুনি আপোনাৰ পিতৃ অথবা ভাতৃ-ভগ্নী সম্বন্ধীয় সুখ অনুভৱ কৰিব। বৃত্ত আপুনি আপোনাৰ বিত্তীয় লেনদেনত কিছু অতিৰিক্ত লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। প্ৰেম আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে দিনটো উপভোগ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ পক্ষে ই এক অনুকূল দিন হ'ব। বৃত্তি পেছাদাৰীসকলে তেওঁলোকৰ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ভ্ৰমণৰ পৰা আপুনি লাভান্বিত হ'ব। বিশেষ দিনটো মূলা আৰু উত্তৰখাৰা নক্ষত্ৰতকৈ পূৰ্বখাৰা নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মকৰ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে বিশেষ অনুকূল নহ'ব। পৰিয়াল পাৰিবাৰিক সমস্যাৰ বাবে আপোনাৰ মনত উদ্বিগ্নতা থাকিব পাৰে। বৃত্ত আপুনি কোনো বাধা অথবা বিবাদৰ সন্মুখীন হ'ব পাৰে তথা আপুনি বিত্তীয় লেনদেনত লোকচানৰ সন্মুখীন হ'ব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰতিভা অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই বিশেষ অনুকূল দিন নহ'ব। আপুনি স্বাস্থ্য সম্পৰ্কীয় কোনো সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে। বৃত্তি পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ বাবে এক প্ৰতিকূল দিন হ'ব তথা তেওঁলোক বাধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব। বিশেষ উত্তৰখাৰা আৰু ধনিষ্ঠাৰ তুলনাত শ্ৰৱণা নক্ষত্ৰৰ লোকসকলে নেতিবাচকতাৰ প্ৰভাৱ কমকৈ অনুভৱ কৰিব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। কুম্ভ ৰাশি সামগ্ৰিকভাৱে দিনটো আপোনাৰ বাবে যথেষ্ট অনুকূল হ'ব। পৰিয়াল গোটেই দিনজুৰিয়ে পাৰিবাৰিক সুখ লাভ কৰিবলৈ সক্ষম হ'ব। বৃত্ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব তথা আপুনি অতিৰিক্ত মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নত উৎকৃষ্ট ফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে ই এটা আনন্দদায়ক দিন হ'ব। স্বাস্থ্য শাৰীৰিকভাৱে আপুনি সুস্থ তথা সবল হৈ থাকিব। বৃত্তি পেছাদাৰী আৰু ব্যৱসায়ীসকলৰ ভাগ্যৰ উন্নতি ঘটিব। বিশেষ দিনটো ধনিষ্ঠা নক্ষত্ৰতকৈ শতভিষা আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ লোকসকলৰ বাবে অধিক অনুকূল হ'ব। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে। মীন ৰাশি সামগ্ৰিকভাৱে এইটো আপোনাৰ বাবে এক অশুভ দিন হ'ব। পৰিয়াল পাৰিবাৰিক সমস্যাৰ বিচলিত কৰাৰ সম্ভাৱনা থাকিব। বৃত্ত আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক লেনদেনত লোকচানৰ আশংকা থাকিব। শিক্ষাৰ্থীসকলে আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিব। প্ৰেম আপোনাৰ প্ৰিয়জনৰ সৈতে কোনো মতানৈক্য হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্য আপোনাৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। বৃত্তি পেছাদাৰীসকলৰ বাবে ই এক চাপপূৰ্ণ দিন হ'ব। ব্যৱসায়ীসকল সাৱধান নহ'লে লেনদেনত লোকচান হ'ব পাৰে। বিশেষ দিনটোৰ উত্তৰাৰ্ধত ওপৰত বৰ্ণনা কৰা ফলাফলসমূহৰ কিছু তাৰতম্য ঘটিব পাৰে।